কাট নিউজ চেনেলৰ চিহুট অনুষ্ঠানৰ পৰা মই মঞ্জিতা ৰনপি আৰু আজি ষ্টুডিঅ'ৰ মজিয়ালৈ আমি বিশেষ অনুষ্ঠানলৈ দুগৰাকী যুৱ নেতাক আমি নিমন্ত্ৰণ কৰি আনিছোঁ প্ৰথমতে কাট নিউজ চেনেলৰ দৰ্শকসকলক এখেতসকলৰ লগতে পৰিচয় কৰাই দিওঁ প্ৰথমে মোৰ কাষত থকা গৰাকী হ'ল এখেত নাম কমৰ ৰংহাং সাধাৰণ সম্পাদক সদৌ অসম কাৰ্বি যুৱ ছাত্ৰ সন্থা আৰু আনগৰাকী হৈছে জেকনিয়া ষ্টাৰো তেখেত হৈছে সভাপতি সদৌ অসম কাৰ্বি যুৱ সন্থাৰ কাৰ্বি আংলং গোটৰ সভাপতি এখেত আমি সকলোৱে জানো যে কাৰ্বি আংলঙত এতিয়া জিলা পৰিষদ নিৰ্বাচনৰ উত্তপ্ত বতাহ চাৰিওফালে গতিকে আমি নিৰ্বাচনৰ সম্পৰ্কক লৈ কিছু কথা আমি এখেতসকলৰ সৈতে নিৰ্বাচন সম্পৰ্ক বুলি কওঁতে আমি ভোটাৰ ৰাইজৰ ওপৰত ভোটাৰ ৰাইজৰ লৈহে আমি ইয়াত আলোচনাটো কৰিম কিছু কথা এখেতসকলৰ সৈতে আলোচনা কৰিম আমি দেখিছোঁ অন্য বছৰৰ তুলনাত এই বছৰ ইলেকশ্যনৰ পৰিৱেশটো বহুত বেছি বেলেগ যেন আমি মানে কিবা প্ৰত্যক্ষ কৰি আছোঁ সকলোৱে প্ৰত্যক্ষ কৰিছে জিলা কাৰ্বি আংলং জিলাত বহুতো দল সংগঠন আছে সকলো সংগঠনে কেম্পেইন কৰি সকলো সংগঠনে নিৰ্বাচনী প্ৰচাৰত লাগি আছে মানে আমাৰ সংগঠনে ভাল আমি আমাৰ সমৰ্থিত প্ৰাৰ্থীগৰাকীয়ে ভাল এনে হিচাপত মানে এই হিচাপত মানে সকলোৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰি আছে নিৰ্বাচনী প্ৰচাৰো কৰিছে সেই সময়ত বহুত বছৰৰ আগতে যিবোৰ কথা তেওঁলোকৰ মনলৈ নাহিছিলে সেইবোৰ কথা লৈ পেলাই এতিয়া মানে তেওঁলোকে নিৰ্বাচনী ভোটাৰ ৰাইজৰ কাষ চাপিছেগৈ আৰু নতুন প্ৰতিশ্ৰুতি লৈ আৰু তাৰপিছতে তেওঁলোকৰ বিৰোধী দল মানে হেতুটো নিয়মেই যে বিৰোধী দলকতো তেওঁ মানে পৰাপক্ষত বেয়া বুলি প্ৰতিপন্ন কৰিব মানে আমাৰ সমৰ্থিত দলহে ভাল আমাৰ প্ৰাৰ্থীহে ভাল কিন্তু সেইটো কি ভাল কি বেয়া সেইটো ভোটাৰ ৰাইজে মানে ডিছকাশ্যন সেইটো মানে কি ক'ব সিলেকশ্যনটো কৰিব লাগিব নিৰ্বাচন কৰিব লাগিব আৰু আকৰ্ষণীয় কথাটো হৈছে এইবাৰ ৰাজ্যিক মানে হাই প্ৰফাইল নেতাবোৰে আহি পেলাই কংগ্ৰেছ হওক বিজেপি অগপ তেওঁলোকে মানে হাই প্ৰফাইল নেতাবোৰে ইয়াত আহি হাই প্ৰফাইল নিৰ্বাচন কৰি গৈছে এনেকুৱা অৱস্থা হৈছে যেন মানে আমাৰ ভোটাৰ ৰাইজৰ মানে এইটো পৰিস্থিতি আহিছে যে এই যেতিয়া মানে ধৰক মানে বিজেপিৰ হাই প্ৰফাইল এগৰাকী নেতা আহি পেলাই ক'লে যে আমাৰ বিজেপিয়ে এই কৰিব এইটো কৰিব আমাৰ ৰাইজ সেই সময়ত কনভিন্স বিজেপিৰ বাহিৰে যেন ভাল আৰু নাই তাৰপিছত আকৌ দুদিনমানৰ পিছত দেখিব যে আকৌ মানে কংগ্ৰেছৰ হাই প্ৰফাইল নেতা আহি পেলাই আকৌ সেই ঠিক তেনেকৈ নিৰ্বাচন কৰি গ'ল ঠায়ে সমষ্টিয়ে তেওঁলোকে মানে যি ক'ব আমাৰ ৰাইজ আকৌ তাতেও কনভিন্স যে হয় বিজেপিয়ে যি কৈ গ'ল কংগ্ৰেছে সেইবোৰ মিছা মানে এতিয়া কংগ্ৰেছৰ ইমান ডাঙৰ হাই প্ৰফাইল নেতাবোৰে যি কৈছে সেইটো সঁচা তাৰপিছত আকৌ অগপৰ যেতিয়া আহি গ'ল অগপৰ হাই প্ৰফাইল নেতা তেওঁলোকেও আহিলে যে আমাৰ এই অগপৰ দলহে এইটো ভাল এনেকৈ ভাল কংগ্ৰেছ বেয়া বা কিবা বেয়া বা যিটো ৰিজনেল আঞ্চলিক দলৰটো আমি এৰাই চলিব নোৱাৰোঁ প্ৰত্যেক হাই প্ৰফাইল নেতাই আঞ্চলিক দলক মানে আক্ৰমণ কৰে যে তেওঁলোকে এইটো তেওঁলোকৰ দিনত এইটো কৰাপশ্যন হৈছে বা বিজেপিয়ে ক'ব কংগ্ৰেছৰ বিগত 15 বছৰীয়া বা দীৰ্ঘদিনৰ সময়ত মানে এই মানে কৰাপশ্যনটো হৈছে তাৰপিছত তেনেকুৱা কথা কওঁতে আমাৰ ভোটাৰ ৰাইজ মানে কনফিউজ যে আচলতে কোনটো দলে ভাল কাক আমি কোনটো দলৰ প্ৰাৰ্থীক আমি ভোট আমি প্ৰদান কৰিব লাগে কাক আমি নিৰ্বাচন কৰাটো ভাল হ'ব সেইটো বৰ কনফিউজ সেইকাৰণে এই পৰিপ্ৰেক্ষিতত
ভোটাৰ ৰাইজক এই কনফিউজিং অৱস্থাৰ পৰা খেলিমেলি দুধুৰ মুধুৰ অৱস্থাৰ পৰা উদ্ধাৰৰ কাৰণে ধৰক মানে ছাত্ৰ সংগঠন বা নিৰপেক্ষ অৰাজনৈতিক সংগঠন সকলে ইয়াত মানে বলিষ্ঠ আৰু নিৰপেক্ষ ভূমিকা লৈ এটা নিৰ্ণায়ক দিশত লৈ যাব পৰাৰ এটা বহুতো মানে সুবিধা আছে এই ক্ষেত্ৰত আপুনি ৰংহাং ডাঙৰীয়া আপুনি কি ক'ব বৰ্তমান পৰিস্থিতিত বাইদেউ কাৰ্বি আংলঙত ইলেকশ্যনৰ যিটো বাতাবৰণ সৃষ্টি হৈছে এইটো আমাৰ অৰাজনৈতিক সংগঠন হিচাপে আমি একা কথাই ক'ব বিচাৰোঁ যে আহিব লগা ইলেকশ্যনত ভোটাৰ ৰাইজে ভালদৰে ভাবি চাওক যিখিনি মানে আমাৰ শিক্ষিত ভোটাৰ আছে ভাগ আছে পাৰ্ট আছে ধৰক তাৰপিছত ধৰক আমাৰ বেলেগ বেলেগ ছিষ্টেমবিলাক আছে তেওঁলোকে এটা কথা ভালদৰে মানে মনোযোগ দিব লাগে যে আমি ভোট দি মানুহ সকলো দলৰে পাৰ্টিক আমি কোনোবা নহয় কোনোবাটো জিকি ওলাই আহিব কিন্তু ভোটটো দিওঁতে এটা বস্তু চাব লাগে যে তেওঁলোকে কাক দিছে আমি দল বুলি ক'ব নাযাওঁ দলক চিলেক্ট কৰাৰ আগতে দল সকলোৱে ভাল বুলি মই ক'ম অকল যে কংগ্ৰেছ AGP BJP বা আমাৰ আঞ্চলিক দল সকলোখিনি ভাল বুলি মই ক'ব বিচাৰোঁ কিন্তু লিডাৰবিলাকৰহে লিডাৰৰ স্বাৰ্থৰ কাৰণেহে গোটেই বস্তুটো আচলতে বিঘ্নিত হৈ আছে ইমান দিনে অকল আমাৰ কাৰ্বি আংলং কথাই নহয় আমাৰ অল ইণ্ডিয়াত এইটো বস্তু চলি আছে গতিকে ভাল যিগৰাকী প্ৰাৰ্থী নিকা তেওঁলোকৰ কোনো ধৰক আমাৰ ৰাইজৰ প্ৰতি অৱহেলা কৰাৰ কোনো তেওঁলোকৰ ধৰক আগত কৰি যোৱা কামসমূহে মানে তাৰ হেৰিটো দেখাইছে উদাহৰণ নাই ৰাইজৰ মানে ৰাইজক পিঠি দি কাম কৰিছে হয় তেনেকুৱা লিডাৰক চিলেক্ট কৰক এখন সবংগ সুন্দৰ কাৰ্বি আংলং গঢ়িবৰ কাৰণে যিটো আমাৰ প্ৰচেষ্টা সেই প্ৰচেষ্টাত সেই বস্তুটো সেই মানে ভোটাধিকাৰটো সাব্যস্ত কৰি মোহৰ মাৰিব লাগে যিখিনি লুণ্ঠনকাৰী আছে তেওঁলোকক আচলতে যি দলৰে নহওক তেওঁলোকক বিদায় দিব লাগে কাৰ্বি আংলং পলিটিক্সৰ পৰা সেইটোৱে মই ক'ব বিচাৰোঁ এটা ৰাজনৈতিক সংগঠনৰ হয় তাৰপিছতে আমাৰ এটা মানে কাৰ্বি আংলঙৰ কাৰ্বি মানুহখিনি বহু সময়ত দেখা যায় মানে বহুত বেছি ইমোশ্যনেল নেকি আৱেগিক নেকি এই বস্তু এই ইমোশ্যনৰ সুবিধাটো আমাৰ লিডাৰবিলাকে লৈ আছে নেকি বাৰু আপুনি কি ক'ব তাৰ চাংহ নালি পৰীক্ষা কাৰ্বি আংলং যিটো কেদাম টাঙা লিডাৰটো ৰাধা ফানকে থাংদা ক্লেম পিপন থাকতে ক্লেম ক্লেডাৰ এজনে আমি থাঙা আপক ফান চিচালনে যিটো নাচনা লিডাৰটো এইটো লংৰি লংপাত কিছু জৰ চলাং তেন্তে লাচনন সি মাথা পঞ্চত বতে কিদুকেলা কাতুম মাঙ্গে লাচন সি পাফি বম ন তাংতে কসন সি কিদুকেলা কাতুম নন जितु के पफ्रांग बमा पेरथेल कसन सि पाते दुन उनप अतुम के अतुम फान के इलेक्शन होत के पचो के पेंसी बेरपन बम न आमी थांग बांके आमी थांगाले फानसि क्लेम मंच राताले फान नेशनल लीडरशिप कार्बि आंलंग नं तन ननेलि थेक लं लेला आमांगदा थेक थेलां बुसिनलि बुजे এটা ৰংহাং ডাঙৰীয়া সুধু মানে আলোচনাটো কৰোঁ আৰু আমি সুধু বুলি ঠিক নহয় আৰু এতিয়া মানে যিমানখিনি আমি দেখিছোঁ আৰু দেই সাপোজ মানে বিজেপি সকলে আহিছে এই অলপতে সৰ্বানন্দ সোণোৱালেও মানে ডাঙৰ বিশাল জনসভা এটা সম্বোধন কৰি গ'ল তেখেতে কৈ আছে যে বিগত 15 বছৰ ৰাজ্য আমাৰ জিলা শাসন কৰিলে পৰিষদৰ গাদীত বহি শাসন কৰিলে তেওঁলোকে ইমানখিনি দুৰ্নীতি কৰি গ'ল সেই সময়ত এই উন্নয়ন হোৱা নাই আমোতো উন্নয়ন হোৱা নাই উন্নয়নৰ গতিকে এই ধৰণে কিয় হোৱা নাই উন্নয়ন কিয় হোৱা নাই শৈক্ষিক দিশত বা ৰাজনৈতিক অৰ্থ সামাজিক দিশত কিয় হোৱা নাই তেনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে কংগ্ৰেছৰ সেই লিডাৰবিলাকক সোধক বুলি কৈছে ঠিকে আছে সুধিব জনতাই সুধিব আমি ক'ব বিচাৰিছোঁ যে সেই সময়ত মিটিঙত মানে
মঞ্চত তেখেতে ভাষণ দি থাকোঁতে মঞ্চত যিসকল লিডাৰ বহি আছিলে সেইসকল কংগ্ৰেছৰ পৰাই অহা লিডাৰ আছিলে গতিকে সেই সময়ত এনেকুৱা প্ৰশ্ন হয় তেওঁ বিজেপিক হৈ ক'লে নে এই কংগ্ৰেছ আহি বিজেপি মানে কেনেকুৱা মানে কুৱেশ্যন সেই সময়ত পৰিৱেশ এটা কেনেকুৱা হৈছে গতিকে এনেকুৱা সময়ত মানে বিজেপিয়ে যে ক'লে কিন্তু এবছৰটো তেওঁলোকে শাসন পাইছিলে ইয়াত এবছৰ শাসন পাইছিলে তেতিয়া ডিফাৰেঞ্চটো ৰাইজে পৰিলক্ষিত হোৱা নাই যে কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসন আৰু এবছৰীয়া বিজেপি শাসন সেই সময়ত আমি জিলাৰ পৰিৱৰ্তনৰ কথা কৈ আছে সমন্বয়ৰ কথা কৈ আছে পৰিৱৰ্তন মানে বিকাশৰ কথা কৈ আছে সেইটো বৰ বেছি পৰিলক্ষিত হোৱা নাই আৰু সেই সন্দৰ্ভত আপুনি দুআষাৰমান ক'ব এইটো তেখেতে সেইদিনা মিটিঙত কোৱাটো ময়ো দেখিছোঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেখেতক আমি জনজাতীয় সংগঠনৰ ছাইডৰ পৰাতো আমি মানে বৰ্তমান সময়ত আমি মানে খুবেই আশাবাদী তেখেতক লৈ যে ভৱিষ্যতে অসমখন আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতৰ বলিষ্ঠ মানে নেতৃত্বত যাতে সৰ্বাংগ সুন্দৰ যিটো তেখেতে পিকচাৰ দেখাই আছে গোটেই অসমত সেইটো প্ৰতিফলিত হৈ উঠক আৰু সময় লাগে ইলেকশ্যন এতিয়া 1 বছৰ গৈছেহে তেওঁলোকৰ কিন্তু এইটো হৈছে অসমৰ কথা কিন্তু বৰ্তমান আহি কাৰ্বি আংলং অট'নমাছ কাউন্সিল ইলেকশ্যনত তেখেতে যিখিনি ভাষ্য ৰাখিছে তাত অলপ ক'ব লগা আছে আমাৰ সেইটো হৈছে কি প্ৰথম কথা বিজেপি এতিয়া বৰ্তমান পৰিষদখন বিজেপিৰ হাতত আছে টেকনিকেলিহে বিজেপিৰ দ্বাৰা নিৰ্বাচিত হৈ অহা প্ৰতিনিধি কিন্তু ইয়াত নাই গতিকে প্ৰত্যেকজন মানুহে কাৰ্বি আংলঙৰ প্ৰত্যেকজন মানুহে ভাবি চাব লাগিব হয় এতিয়া চেণ্ট্ৰেলতো বিজেপি আছে ষ্টেটতো বিজেপি আছে দেন কাৰ্বি আংলঙতো হয়তো বিজেপি আহিলে এটা মানে ভৱিষ্যতে ধৰক ফাণ্ডিং হওক কিবা ক্ষেত্ৰত মানে কিছুমান অগ্ৰাধিকাৰ পাবৰ কাৰণে হয়তো বিজেপি গভৰ্ণমেণ্ট অহাটো ভাল বুলি ক'ব বিচাৰে বহুতখিনি ইণ্টেলেক্সুৱেল পাৰ্চনে কিন্তু আমাৰ সেই বিজেপি গভৰ্ণমেণ্ট আনিব যাওঁতে আমি এটা কথা চাব লাগিব যে 15 বছৰ তেওঁলোকে দুৰ্নীতি কৰিলে সেইদিনাখন কিবা আহি পেলাইও কৈ গ'ল ৰিপুণ বৰা আহিও কৈ গ'ল যে সমন্দ্ৰ সোণোৱালৰ যিটো মানে কাৰ্বি আংলঙৰ টীম যিটো দুৰ্নীতি চেঞ্চুৰী কোবোৱা টীম তেওঁলোকক মানে কটাক্ষ কৰি গ'ল কিন্তু তেখেতকো এটা কথা আমি এখন মঞ্চৰ পৰা আজি ক'ব বিচাৰিছোঁ যে তেখেতৰ কটাক্ষ কৰাৰ যিটো কিবা সেইটো কিন্তু সাজা নাই এজ এ কংগ্ৰেছ কাৰণ মেইন আপোনাৰ বিশ্ববিদ্যালয়খনে হৈছে মানে দুৰ্নীতিৰ সেইটো হৈছে কংগ্ৰেছৰ মঞ্চ গতিকে বৰ্তমান পৰিস্থিতিত আমি এটা কথাই ক'ব বিচাৰোঁ যে উন্নয়ন হ'ব লাগে কাৰ্বি আংলঙৰ তাৰ কাৰণে ভাল প্ৰাৰ্থী দিয়ক ভাল প্ৰাৰ্থীটো নিদিলে বিজেপিসকলে ধৰক কিছু ভাল প্ৰাৰ্থীও আহিছে এইটো তেওঁলোকে ৰাইজে নিৰ্বাচিত কৰক তাক বুজি পাইছে ৰাইজে বুজিব যে কোনসকলৰ কথা কৈ আছোঁ আজিসকল আপোনাৰ ধৰক এতিয়া জাষ্ট বিজেপিৰ কিবাটোহে চোলাটোহে পিন্ধি আছে তেওঁলোকৰ কিবাটো ৰাইজে চাই লওক আৰু কিছুমান যিসকলেতো আপোনাৰ দেখাই দিলে কিছুমানেতো টিকেট নোপোৱাৰ কাৰণে গৈ অন্য দল এটাও মানে খুলি ল'লে নিজৰ স্বাৰ্থৰ কাৰণে তেওঁলোকে দলত আহিছিলে তেওঁলোকে বিজেপি হৈ কাম কৰিম বুলি কিন্তু টিকেট নোপোৱাৰ কাৰণে লগৰ লগত গৈ চোলাটো আকৌ খুলি পেলালে তাৰমানে আপুনি ক'ব খোজে মানে যিটো এতিয়া কিবাটো হৈছে আৰু আহি আছে প্ৰাসংগিকতাটো তাৰমানে বিজেপি আৰু কংগ্ৰেছৰ মাজত অতিকৈ স্বাৰ্থবাদী মানে এই নতুন দল হয় কাৰণ অকল নিজৰ মানে স্বাৰ্থৰ কাৰণে তেওঁলোকে না পাৰ্টিৰ স্বাৰ্থ চালে পাৰ্টিৰ প্ৰতি আনুগত্য থাকিলেহে এটা বেলেগ কথা আছিল কিন্তু সেইটো নহ'ল মানে আকৌ এইটো হৈ গ'ল এইটো কিন্তু আমাৰ কাৰ্বি আংলঙৰ ৰাইজৰ কাৰণে ৰাইজে বুজি ল'ব লাগে ভাল প্ৰাৰ্থী তাতো আছে কিছুমান প্ৰাৰ্থী তেওঁলোকৰো চিলেক্ট নহ'ল তাতো ভাল প্ৰাৰ্থী আছিল আমি নাই বুলি নকওঁ দুজনমানক এতিয়া আঙুলিয়াই দিব পাৰোঁ কিন্তু আঙুলিয়াই নিদিওঁ এইটো বেয়া হ'ব কিন্তু তেখেতক এইটোতে বুজা যায় যে তেওঁলোকে আনুগত্য কিয় প্ৰকাশ কৰিছিল বিজেপিৰ প্ৰতি স্বাৰ্থৰ কাৰণে এতিয়া যিখিনি পাইছে লুণ্ঠনকাৰী তেওঁলোকেও কিন্তু স্বাৰ্থহে সময়ত কিন্তু বিজেপি গভৰ্ণমেণ্টে হয়তো ফলটেকত পেলাব পাৰে তেওঁলোকৰ যিটো লুণ্ঠনকাৰী চৰিত্ৰ সেইখিনিয়ে তাৰপিছতে মই আপোনাক তাৰচাংসক সুধিব বিচাৰিম যে বিজেপি আৰু কংগ্ৰেছৰ মাজত এই যিটো খেলি মেলি বা ৰাইজৰ ভোটাৰ ৰাইজৰ ওচৰত মানে নিজকে প্ৰতিপন্ন কৰিবলৈ যাওঁতে
মানে দলীয় স্থিতিটো প্ৰতিপন্ন কৰিবলৈ যাওঁতে বা কৰাপশ্যনটো ধৰক কৰাপশ্যনৰ কথাই তেওঁলোকে বেছিকৈ আনি আছে দুই দলীয় কৰাপশ্যনৰ কথা আনি আছে প্ৰথম যদি কৰাপশ্যনৰ কংগ্ৰেছ দিনৰ কৰাপশ্যনৰ কথাটো হয় তেতিয়াহ'লে সেই মানুহখিনিয়ে আকৌ পিছত অৱশেষত মানে সেই এবছৰীয়াও যদিও বা বিজেপি আপুনি কোৱাৰ দৰে টেকনিকেলি মানে বিজেপিৰ হাততে আছে তথাপি মানুহখিনিতো কংগ্ৰেছৰে গতিকে সেই হিচাপত যে তেওঁলোকৰ কথাখিনি লৈ পেলাই এই গোটেই পিকচাৰখিনি লৈ পেলাই ৰাইজৰ ওচৰত কাষ চপাৰ সুবিধাটো আঞ্চলিক দল হিচাপে SDCৰ বহুতো সুবিধা আছিলে মানে আমি যেটো দেখিছো নন থেগলঙা টেংঘেদি মানে কংগ্ৰেছ SDCয়ে মানে হিমানখিনি কৰিবলৈ মানে যেন তেওঁলোকে সক্ষম হোৱা নাই এনেকুৱা লাগে মানে আমি যিমানখিনি দেখি আছো আৰু এইটো আমি ফিল্ডেতো ইমান ঘূৰা নাই তথাপি যিখিনি দেখি আছো যিখিনি খবৰ বাতৰি আমি পাই আছো সেইটো হিচাপত কৈছো আপুনি আপোনাৰ এৰিয়া হিচাপে যি দেখিছে সেইখিনি ক'ব কাৰ্বি আংলঙৰ গোটেইখিনি পিকচাৰ এটা ঠাইৰ পৰাই ওলাই আপুনি ক'ব নন নিলিগেথেক লংকে যেটো বিজেপি দল লং এফইল আসনসি ওয়েব ক্রিয়েট করিল মানে বিধানসভা আপ্রাং যেটো বিজেপি আবকাৰ যাতুম ক্লেম পামি কাপেনসি ইসিয়া ওয়েব বনাইল MLA বাংথম নাং পাচন তল সো দ্যাট আফিয়া বাংকে হাইডেট অফিসি যেটো লা কংগ্রেস যেটো কারাপশন লিডার তুম আনতা আমুদ পিসি নাংচিং বেদন রুব তাতে কাৰ্বি আংলং ৰাত তুম আতিমাং লাহেল বিজেপি ইসিয়া দল মেছেন লাপেন কে ক্লেম বাং ফুতুম তা মেছেন আপসি নেতুম অফান ইসিয়া চেঞ্জ বানজিপু কে ক্ৰয়নি বিজেপি নাংচিং বেন তেবন তামে লাজিতু কংগ্ৰেছ পেন वां पेन जितु पुसाक माने पिंडें नang चिपिंडें lun pen atu aphan ki kroi penle Karbi Anglong arat ke chong hongprong gali aso ajone masih pini Karbi Anglong arat ke ini oke pura sansi mongprong asansi do konat sidam nima konat si singbedun nima adim je theklong ada asansi do non jitu BJP leader to mesen do ta alang itu da tiket long thek de joine pipe de joine masih penangana leaders mante arat asot mangke akang tingku pasan sin theklong sangte kosan si non ke bang jia ani long jitu jong hele che sorsare sabe thangale te bonsan ni li puje bangke non Karbi Anglong arat atum ningkan kriner kepen ningkan phokep ra phon ba ke youth pusinil tum pudam lo triso yang ba aja kong dolang son sin tang lahe tum ke matha thake ja kong do posi la tum bane methanga keng charja bra methanga odikar methanga ke matha hang ching bane la rat mesena alida rafan jongpon lo prote la thanga confuse mate kemang huwa din ni thanga thek long de মানে কপি নন চেঞ্জিং নাই পো আদিম আন চেঞ্জিং আতৱাৰ ডাঙৰ পক হৈ যায় কানাই না তে কমল ৰংহাং ডাঙৰীয়া খুদু হয় কাৰ্বি আংলঙত যে সেই তাহান বহুত এই 1952 পৰা ক'ব লাগিব তেতিয়াৰ পৰা মানে কাৰ্বি আংলঙত মানে সেই ভোটাৰ আৰু এতিয়াৰ ভোটাৰ হয় ৰৰ মাজত ডিফাৰেন্স আপুনি অলপ ডিফাৰেন্সটো তো বহুত আছে কিন্তু সেই ডিফাৰেন্সটো কেনেকুৱা ধৰণৰ হৈছে আপুনি অকমান ক'ব তেতিয়াৰ সময়ত আপোনাৰ ইমান এটা আমি দেখা নাই বাৰু তথাপি আমিতো পোৱা নাছিলোঁ বাৰু কিন্তু যিখিনি ধৰক শুনো মুখত ইমান পলুভনৰ ৰাজনীতি তেতিয়া নাছিলে বা ইস্যুবিলাক কিছুমান মানে গঠনমূলক ইস্যু আছিলে যিখিনি কাৰ্বি আংলং জাষ্ট অট'নমাছ পাইছে তাক আগুৱাই লৈ যাব লাগে যিটো সঠিক মানে ৰাস্তা আছে সেইটো আগুৱাই লৈ যাব লাগে সেইটো এটা ছিষ্টেমত গৈ আছিল তাৰপিছত কংগ্ৰেছক কিবা কৰাৰ পিছত SDC শাসনৰ গাদীলৈ আহিলে আন্দোলন কৰি তেওঁলোকেও কিছুমান ভাল পদক্ষেপ লৈছিলে আমি গম পাওঁ কিন্তু সময়ৰ যিটো ৰাজনীতিৰ যিটো কিবা
অলৰেডি মানুহৰ ডিগ্ৰী বাঢ়ি যোৱাৰ লগে লগে এটা জ্ঞানটো বাঢ়ি যোৱাৰ নিচিনা ঠিক তেনেকৈ নেতাকেন্দ্ৰিক এটা পৰিৱেশ তেওঁলোকৰ ক্ৰিয়েট হ'ল যাৰ কাৰণে নেকি দলটো আজি ধৰক SDC নহয় SSDC হিচাপে মানে আজি ইলেকশ্যনৰ মঞ্চত তেওঁলোকে এতিয়াও মানে তেওঁলোকৰ হেৰিটো দেখুৱাই আছে গতিকে কাৰ্বি আংলঙৰ তেতিয়া দিনৰ পৰা আজিৰ পৰিৱেশটো সম্পূৰ্ণ চেঞ্জ বৰ্তমান পৰিস্থিতিত আপোনাৰ ক'বও বেয়া লাগে কেমেৰাৰ সন্মুখত মদ মাংসৰ ৰাজনীতি বেছি চলিছে যিটো বস্তু নেকি আমাৰ যুৱ প্ৰজন্মক আহিবলৈ সময়লৈ একদম মানে বেয়া এটা পৰিৱেশলৈ লৈ যাব আৰু যিটো আপোনাৰ ক্ষমতা লাভৰ কাৰণে যিখিনি পলিচি মেকিং কৰিছে ধৰক এতিয়া কংগ্ৰেছে কৰিছিলে মাজততো 15 বছৰ শাসন কৰিতো পুৰা ধ্বংসৰ পৰিৱেশ এটা সৃষ্টি কৰিছে যিখিনি উন্নতি হ'ব লাগিছিল তাৰতো 30% উন্নতি নহ'ল বাকিটো গোটেইখিনি ধৰক কাউন্সিলত বহা MSC সকলে তেওঁলোকৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি পৰিয়ালক চাই আৰু আপোনাৰ মানে সম্পূৰ্ণ ডাইৰেক্ট ভক্ষণ কৰিছে বুলি ক'ব পাৰোঁ কিন্তু ৰাইজক একো নাচালে গতিকে সেইখিনি মানুহে এতিয়া বৰ্তমান পৰিস্থিতিত আকৌ প্ৰতিনিধিত্ব কৰিবলৈ গৈ আছে বিভিন্ন দলৰ মজিয়াৰ পৰা গতিকে ভাবো তেতিয়া ৰাজনীতি এতিয়া ৰাজনীতিত এটা মানে পাৰ্থক্য দেখিছোঁ যে আমাৰ ইয়াত এটা ধ্বংসকাৰী ৰাজনীতিটো বেছি চলিছে গতিকে আমাৰ যিখিনি মানুহ আছে আমাৰ যিখিনি মানুহ সমাজৰ কাৰণে অকণমান হ'লেও চিন্তা কৰে তেওঁলোকে প্ৰত্যেকজন মানুহ এতিয়া গাঁৱৰ ৰাইজে ইমান এটা বস্তু ভাবি নাপায় বা মিডিয়াৰ থ্ৰুতে কিছুমান আলোচনা হয় সেইবিলাকো তেওঁলোকে শুনি নাপায় কাৰণ আপোনাৰ ৰাস্তা ঘাটৰ প্ৰব্লেমটো আছে কমিউনিকেশ্যন সেইটো আছে প্লাছ আপোনাৰ কাৰেণ্ট নাথাকে পানীটো কথাই আছে এই হেৰিবিলাকত আমাৰ যিখিনি মানুহ আছে কাৰ্বি মানুহ বা অকল কাৰ্বি বুলিয়ে নহয় ইয়াত বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰি আছে তেওঁলোক যিখিনি মানে ঢুকি নাপায় পৰিৱেশটো ৰাজনীতিৰ আচল পৰিৱেশটো সেই মানুহখিনি বুজাব লাগে এৱাৰনেছ এটা আনিব লাগে যে এখন ভাল কাৰ্বি আংলঙৰ কাৰণে আমি এইখিনি বস্তুত আমি অলপ মানে চকু দিয়াটো ভাল যাৰ কাৰণে নেকি আমাৰ কাৰ্বি আংলঙখন আমি ভৱিষ্যতলৈ এখন জাকত জিলিকা কাৰ্বি আংলং হিচাপে গঢ়ি তুলিব পাৰোঁ সেইটোৱে কথা তাৰমানে আমাৰ ভোটাৰ ৰাইজটো নেতাকেন্দ্ৰিক ৰাজনৈতিকৰ পিছত মানে দৌৰি আছে হয় আজি আপোনাৰ এজন নেতাৰ পিছত ঘূৰি আছে কিন্তু এনেকুৱাও পাব লিডাৰ আপোনাৰ 2-3জন আছে কিন্তু তেখেতৰ পিছত মানে যিজনে ধৰক ইলেকশ্যন খেলিছে তেখেতকেইজনৰ লগত টাচত থাকিবৰ কাৰণে লিডাৰ কেইবাজনো আছে কিন্তু যিখিনি মানুহ পিছত লৈ পেলাই তেওঁলোকে ধৰক ছেকেণ্ড পৰ্যায়ৰ লিডাৰখিনি মানে নেতাগিৰি কৰি আছে কিন্তু মানুহখিনি কিন্তু একেই কিন্তু সেই সময়ৰ ভোটাৰ আৰু এতিয়াৰ ভোটাৰটো বহুত ডিফাৰেন্স আছে ভোটাৰটো এতিয়া বহুতো শিক্ষিত হ'ল হয় কিন্তু এই চেঞ্জিংটো কিয় হোৱা নাই এই কিবাটো কিয় হোৱা নাই আপুনি কিয় ক'ব বিচাৰে চেঞ্জিংটো আমাৰ আসলে সজাগতাৰ অভাৱ শিক্ষিত হ'লেই নহ'ব আজি ধৰক বহুত মানুহ ভাল শিক্ষিত হৈও কিছুমান কথাত তেওঁলোকে মানে পাৰ্টিচিপেট নকৰে নিজৰ জ্ঞানখিনি ধৰক অকণমান কম জনাসকলৰ লগত শ্বেয়াৰ নকৰে যাৰ কাৰণে নেকি বস্তুবিলাক আমাৰ মানে কিছুমান বস্তু বুজিও নুবুজাৰ নিচিনা বুলি কয় যে বাইদেউ ঠিক তেনেকুৱা হৈ আছে বহুতে বুজে যে হয় দুৰ্নীতি হৈ আছে কিন্তু প্ৰতিবাদ কোনো নকৰে আজি আমাৰ সংগঠন কেইটামানে প্ৰতিবাদ কৰি আছে কিন্তু তেওঁলোকক যে আমি ৰাইজেও যে অকণমান মানে সহায় কৰিব লাগে যে তোমালোকে ভাল কাম কৰিছে সেইটোত অংশগ্ৰহণ নহয় ৰাইজৰ অংশগ্ৰহণটো লাগিব ভাল কাম কৰিলে লাগিব লাগে আৰু ছাপোৰ্ট কৰিব লাগে যোনে কৰে এইটো কামৰ বিৰোধাচৰণ কৰে তেখেতক ছাপোৰ্ট কৰিব লাগিব তেতিয়াহে আমাৰ কাৰ্বি আংলংখন ভাল অৱস্থালৈ আহিব নিউজ চেনেলৰ দৰ্শকসকল এইখিনিতে কিছু সময় আমি বিৰতি ল'ব খুজিছোঁ তাৰপিছত পুনৰ লগ পাম
Greenfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39. Chandrapur, Bogazan 782480, District, Karbi Anglong, Assam. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বৰ বেলেগ ধৰণৰ গোন্ধ আহি আছে যে জুতি লগা আসলতে ইয়াৰ আৰত কি আছে ইয়াৰ আৰত আছে কাঞ্জ সৰিয়হৰ তেল স্বাস্থ্যসন্মত বিশুদ্ধ আৰু সোৱাদযুক্ত আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্জ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্জ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্জ ৱাটাৰ Kanj, Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang tum Arniwang kenang sot kecho ason la penthesire alang hithi kulat along long pon igji. Kang sirtang kijun alang, tharwe alang, theso alang, kecho ajang tu, tharmit aduk, thelua kreng, chitronola, ukthor pen chenglok ongdung Hemalong akenang sot hormu long pon igji. বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছোঁ আমাৰ ষ্টুডিঅ' মজিয়ালৈ আমি এইবাৰ তাৰস ডাঙৰীয়াকে সুধোঁ আমাৰ এই যে ইলেকশ্যনৰ আগমুহূৰ্তত ঠিক ইলেকশ্যনৰ আগমুহূৰ্তলৈকে এইটো ঘটনা ঘটি আছে মানে ইলেকশ্যনটো হোৱাই নাই এই মুহূৰ্তলৈকে মানে এই ঘটনাটো ঘটি আছে যে ভোটাৰ ৰাইজে ইমান কনফিউজ যে ইটো দলৰ পৰা ইটো দললৈ আহি আছে শেষতে কৈও সেই মানে ক্লাছৰ জোতাংহে পৰম্পৰাটো নন্তা দুবম না মানে কপি পচি লাছো জোতাং দৰে লয় ইটো ভোটাৰ ৰাইজ মানে মেক্সিমাম কি আৰ্লেঙা ভোটাৰ চাংবং কাৰ্বি ভোটাৰ চাংবং লাছো জোতাং মানে নিথম মানে লাছো কংগ্ৰেছ আলং সে ক্লেম্বম ল বুলো আকৌ ফিকে আজুলং প বিজেপি লং যে পাও গেল SDC long cepao getlo lasso ajutang ko pipisi nangli dobom pusi nangli poisi nelihin pel kipuna mi ge theni te thamalam tho ethe bangke rong ruparlok kedo titu kangchir gelang ningkan phong bong da leadership atum bade council ke chari atum itu ajat akera pi ponthekre da jonesi atum ke kangchi rajoine masi arniwang dala tuma aninga bangke chite war boy asan theklo sonia lam mangela hello jitu moidhom alidar mate angbong alidar tum pensi la tuma fan ke kivi ponaling si ma ke japon aling si hi toy ni la soto ko te la soto fan mangke
non risoi janga to bangke awareness program non election jude ta fees tame neli tum hoi fees tame laso bang ke piponji ta belek hongothon tum do same laso rong ro barlo damsi lason keman medai je fa na awareness program ge kenang sot tame ৰংহাং ডাঙৰীয়া আপোনাকো কৈছে তাৰমানে আমাৰ ভোটাৰ ৰাইজ মানে এনেকুৱা হয় মানে নিজৰ প্ৰয়োজনৰ খাতিৰতে ন নিজৰ প্ৰয়োজনৰ খাতিৰতে নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতক লৈ পেলাই ইটো দলত গ'লে মোৰ ঘৰৰ মানুহখিনি বেনিফিট হ'ব নেকি মোৰ ল'ৰা ছোৱালী বেনিফিট হ'ব নেকি মানে এই বস্তুটো কিয় হৈ আছে বাৰু বেনিফিট মানে হয় একেতে কৈছে যে ভোগৰ কাৰণে ভোগ থকাৰ কাৰণে বা অভাৱ অভিযোগৰ কাৰণে তেওঁলোকে এইখিনি হৈছে কিন্তু ৰাজনৈতিক লিডাৰবোৰে বিজেপিয়ে হওক কংগ্ৰেছেই হওক অগপই হওক বা এছডিচিয়ে হওক প্ৰত্যেকে কয় যে আমি সামগ্ৰিক উন্নয়নৰ কথা কয় সামগ্ৰিক উন্নয়ন বুলি যেতিয়া হয় মানে ভোটাৰ ৰাইজে এইটো কথা খেয়াল ৰাখিব লাগে যে সামগ্ৰিক উন্নয়ন বুলি যদি লিডাৰসকলে কোৱা মতে যদি হয় সামগ্ৰিক উন্নয়ন সামগ্ৰিক বিকাশ যিটো কাচিং থুৰ কাদকা এনেকুৱা যদি কথা হয় তেতিয়াহ'লে মোৰ পাৰ্চনেল ভোকৰ কথা মোৰ ব্যক্তিগত ভোকৰ কথা মোৰ যে কাপোৰ নাই বা মোৰ ঘৰত চাউল পাত নাই এই বস্তুটো সামগ্ৰিক উন্নয়নৰ ভিতৰত মানে পাৰ্চনেলি ইয়াত এফেক্ট হ'ব নালাগিব সেইটো মই মানে আহি গ'লে যে মই বিজেপিত বা কংগ্ৰেছত আহি গ'লে যে মোৰ ঘৰৰ চাউল ভৰি যাব সেইটো নহয় মোৰ ওচৰ পাজৰ চবখিনিৰো হ'ব লাগে তেতিয়াহে চাউল ভৰিব বা চোলা কাপোৰ মোৰ আহিব তেনেকুৱা ধৰণৰ কথা মানে তেওঁলোকে কি আমাৰ ভোটাৰ ৰাইজ মানে ভবাৰ অসুবিধা নে কি কোনোবা এজন থাৰ্ড পাৰ্চন আছে বা মাজৰ মানুহখিনি আছে এখেতে কোৱা নিচিনাকে মিডল মানে লিডাৰ বুলিয়ে ক'ব লাগিব গাঁৱতো লিডাৰ বহুত থাকে লিডাৰ বুলিয়ে ক'ব লাগিব সেই লিডাৰসকলৰ গাইডেন্সৰ কাৰণে তেওঁলোকে এইখিনি কৰে আপুনি কি ক'ব এই লিডাৰসকলৰ আচলতে ৰাইজক বিভ্ৰান্ত কৰাৰ যিটো এটা পলিচি আৰু লিডাৰকো বিভ্ৰান্ত কৰে কিন্তু মধ্যমীয়া লিডাৰসকলে মেইন লিডাৰসকলক কিছুমান মানে আছে তেনেকুৱা কিছুমান লিডাৰ এনেকুৱা আছে এনি টাইম আপোনাৰ তুখামুট কৰি থাকে এজন মেইন লিডাৰৰ লগত বহি কিন্তু তেখেতে ফিল্ডতটো কিন্তু জিৰ' গতিকে ৰাইজৰ হৈ কোনে কাম কৰি আছে ফিল্ডত সেইকেইজন মানুহক যদি অকণমান ভালদৰে লিডাৰসকলে চকু দিয়ে তেওঁলোকৰ চব পাৰ্টিকে ভাল বুলি দিছোঁ তেওঁলোকৰ যিটো মেছেজ সেই মেছেজটো যদি ৰাইজৰ ওচৰলৈ গৈ পায় ভালদৰে তেতিয়া হয়তো অলপ চেঞ্জ এটা আহিব কিন্তু ইয়াৰ আজি এইটো চিটুৱেশ্যন ক্ৰিয়েট হৈছে একমাত্ৰ লুণ্ঠনৰ কাৰণে 15 বছৰ বুলি ক'ব নাযাওঁ আগৰ পৰা যিখিনি মানে ধৰক কাৰ্বি আংলঙত চলি আছে কোনো দল পাৰ্টিকাৰ ক'ব নাযাওঁ হয় যিটো লুণ্ঠনৰ ধাৰা নেতাসকলৰ তেওঁলোকৰ কাৰণে আজি এইটো পৰিৱেশ ক্ৰিয়েট হৈছে সেই বস্তুটো তেওঁলোকে জন্ম দিছে আজি সেইকাৰণে আমাৰ কাৰ্বি সামাজিক পৰিৱেশটো এটা মানে কি বুলি ক'ম আপোনাৰ যোগাত্মক দিশত নাই এইটো মাইনাছ সেই নেতাসকলৰ লুণ্ঠনৰ কাৰণে আপোনাৰ প্ৰথমেতো আপোনাৰ চৌকাত জুই লগতে আপোনাৰ মেচ কাঠিতহে মাৰিব লাগে বস্তুটো জুইটো তেনেকৈ আগবাঢ়ি যায় সেই জুইকুৰা যিটো এতিয়া ধৰক আমাৰ তেখেতে কোৱা নিচিনা যিটো আমাৰ ভোটাৰ ৰাইজসকল যে মানে ধৰক এটা কিবাৰ প্ৰতি আগবাঢ়ি গৈ আছে সেইটোৱে কাৰণটো একমাত্ৰ আগৰ চামে কৰি যোৱা লুণ্ঠনৰ কাৰণে আজি এতিয়া বৰ্তমান প্ৰজন্মই ভুগিব লগা হৈছে মানে সংশয়টো মনলৈ জন্ম হৈছে ইয়াত নগ'লে যেন মোৰ চেহেৰাটো নেদেখে মানে মই চাগে বহুতো পিছ পৰি যাম বহুতো অভাৱত মানে থাকি যাম চাউল নাযাব ঘৰত আজি কিবা নহ'ব এইখিনি আনুষংগিকতাখিনি আহি যায় সংশয় মেইন কথা তাৰপিছতে মই ক'ব বিচাৰোঁ যে তেনেকুৱা ধৰণৰ মানে লিডাৰ আৰু ভোটাৰ মানে সাধাৰণ ৰাইজৰ মাজত বা লিডাৰৰ মাজত মানে ভাল এটা কিবা কৰিবলৈ টাৰ্মছ এটা ৰাখিবলৈ তাৰমানে বস্তুটো লিডাৰে যিটো ভাল কথা যোগাত্মক যে চব লিডাৰে ঋণাত্মক কাম কৰিব মাইনাছ কৰিব সেইটো আমি ক'ব নোৱাৰোঁ সেইটো আমি দেখি আছোঁ বহুত বেয়া লিডাৰ আমি যাক মানে সমাজে এতিয়ালৈকে বা সংবাদ মাধ্যমে হ'লেও মানে তেওঁক বেয়া বুলি মানে চিহ্নিত কৰিব বিচাৰিছে বহুত ক্ষেত্ৰত মানে কৰিছেও কিন্তু তেনেকুৱা এজন লিডাৰো মানে তেওঁৰ মানে প্লাছ পইণ্ট আছে সেই প্লাছ পইণ্টটো আমি
ল'ব পাৰিব লাগিব ৰাইজে সাধাৰণ ৰাইজে সেইটো ল'ব পাৰিব লাগিব বা সেই মাজত যিটো এখেতে কৈছিলে যে মিডল লিডাৰজন সেই মিডল লিডাৰজন এই বস্তু এই মেছেজটোহে এই ভোটাৰ ৰাইজৰ ওচৰত নিব লাগে সাধাৰণ ৰাইজৰ ওচৰত নিব লাগে আৰু সাধাৰণ ৰাইজৰ মানে যিটো মানে যিখিনি মানে পাৰফেক্ট ছবিটো এইটো লিডাৰৰ ওচৰত মানে পাব লাগে তাৰপিছতে এইটো ক্ষেত্ৰত মানে আমি লিডাৰৰ কথাটো মাজৰ লিডাৰৰ কথাটো আমি বাদ দিলোঁ তাৰমানে আমি মাজৰ লিডাৰক যিহেতু আমি ভৰসা কৰিব নোৱাৰোঁ আমি ভয় খাওঁ যিহেতু গতিকে আমি এইটো ক্ষেত্ৰত মানে নিৰপেক্ষ ভূমিকা হিচাপত আমাৰ ইয়াত বহুতো মানে ধৰক মাজতে যোৱা নাই হয়তো মানে বুলি আমি ক'লে ভুল কথা হ'ব কিন্তু বহুতো ছাত্ৰ সংগঠন আছে ছাত্ৰ অৰাজনৈতিক দল বুলি আমি যাক কওঁ মানে ৰাষ্ট্ৰসংঘ ছাত্ৰ সংগঠন বুলি আমি নিৰ্দিষ্ট এটা সংগঠনক ক'বলৈ যোৱা নাই নে ছাত্ৰ সংগঠনৰ কথা কৈছোঁ মানে যিটো সমূহীয়া সংগঠনৰ কথা কৈছোঁ তেওঁলোকে এই বস্তুত মানে ভূমিকা ল'ব পাৰে নেকি ভূমিকা ল'ব পাৰে বাইদেউ ভূমিকাটো একদম পুৰা মাত্ৰাই ল'ব পাৰে কি কাৰণে আজি যিকোনো এটা ৰাজনৈতিক সংগঠন ৰাইজৰ ওচৰত ইয়াত বাধা নাই যিকোনো মুহূৰ্তত তেওঁলোকে সোমাব পাৰে এটা ৰাজনৈতিক ধৰক এতিয়া কেম্পেইনিং চলি আছে কালি বহি কেম্পেইনিং বন্ধ হ'ব তেওঁলোকে ধৰক তেওঁলোকৰ ইছ্যুবিলাক ৰাইজৰ ওচৰত এতিয়া লৈ গৈ আছে কিন্তু আমাৰ নিচিনা বা যিখিনি ধৰক ছাত্ৰ সংগঠন আছে ইউথ আছে যিখিনি অৰাজনৈতিক সংগঠন আছে তেওঁলোকেতো সোমোৱাত কোনো বাধা নাই আৰু মোৰ মতে কাৰ্বি আংলঙত যিমানখিনি অৰ্গেনাইজেশ্যন আছে তেওঁলোকে এই বস্তুটো অলৰেডি কৰিবই লাগিছিল ভোটাৰ ৰাইজক অলপ মানে কিবা কৰিবৰ কাৰণে কিন্তু যদি ভৱিষ্যত কাৰ্বি আংলং উজ্জ্বল কৰিবৰ কাৰণে যদি তেওঁলোকে চিন্তা কৰে তেনেহ'লে ভোটাৰ ৰাইজৰ মাজত সোমাই পৰিব লাগে কোনো দলৰ কাৰণে আমি প্ৰচাৰ কৰিব নালাগে কোনো কিবা কিন্তু আমাক কি প্ৰাপ্য আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলখনৰ পৰা আমাৰ ৰাইজে কি পাব লগা আছে বা ভৱিষ্যতে আমাক কি বস্তু দিলেহে আমি এইখিনি বস্তুত আমি মানে কিবা কৰিব পাৰিম সেই এৱাৰনেছটো আনিব লাগিব হয় আৰু আমাৰ ভোটাৰ ৰাইজেও অলপ হেৰি মানে সঠিক সিদ্ধান্ত ল'ব লাগিব প্ৰত্যেকজনে কাৰণ আজি যদি মই এজন লিডাৰৰ পৰা যদি তেল ভৰাবৰ কাৰণে 100 টকা এটা লৈছোঁ কালি যদি মই আকৌ এবাৰ যাওঁতে তেখেতৰ ঘৰত গৈ মাংস ভাত এসাঁজ খাই আহিলোঁ সেই টকাটো ক'ৰ পৰা ল'ব তেখেতে আকৌ তেখেতে আজি ধৰক মিটিং এখন হোৱাৰ লগে লগে আজি মিটিংখনত যদি মাংস ভাত নোখায় অহা যোৱা কৰা পইচাটো যদি লিডাৰে নিদিয়ে কিন্তু ক্ৰিটিচাইজ কৰে ভোটাৰ ৰাইজে সেই লৈও নগ'ল আমাক খুৱাইও নানিলে ভোকতে মানুহটো পঠিয়াই দিলে তেখেতক ভোট নিদিওঁ কিন্তু সেইখিনি সন্তুষ্টি দিবৰ কাৰণে লিডাৰজনে টকাটো খৰচা কৰে কিন্তু সেই টকাটো পাছত তেখেতে ক'ৰ পৰা আনিব নিশ্চয় তেখেতে আকৌ বেয়া কাম এটা কৰিব লাগিব তেতিয়াহে সেই টকাটো তেখেতৰ পকেটত সোমাব যদি আজি আমি ৰাইজে যদি ভাবিলোঁ হয় যে আমি সেই টকাটো নলওঁ আপুনি ভাল কাম কৰক আপোনাক আমি ভোট দিম আপুনি ৰাইজৰ কাম কৰক এই উদ্দেশ্য যদি তেওঁলোক যদি তেওঁ নেতাসকলক যদি ৰাইজে কয় তেনেহ'লে সেই কৰাপশ্যনটো অলপ কমিব ইয়াত ৰাইজে সহযোগ কৰিব লাগিব বাইদেউ আপোনাৰ কথাৰ ওপৰতে মোৰ আৰু এটা কথা মনত পৰি গ'ল আপুনি এইটো ৰাইজক সহযোগ কৰা আৰু এইটো নিবিচৰাৰ কথা যে সৰু সৰু কথাৰ কাৰণে মোৰ মনত পৰি গ'ল মানে আমি অলপতে আমি নিউজ এটা আহিছিলে আমি যিহেতু চেনেলৰ মানুহ গতিকে আমাৰ ওচৰত তেনেকুৱা নিউজ আহিলে আৰু আমৰেং সমষ্টি বামৰেং সমষ্টি নেকি মোৰ অলপ ভুল হ'ব পাৰে এজন মানে তেখেতৰ মানে লিডাৰজনৰ নাম কিবা নমশূদ্ৰ বুলি আছে নামটো খগেন নমশূদ্ৰ তেখেতৰ ক্ষেত্ৰত মানে আমি পুৰা ভিডিঅ' ফুটেজো দেখিছোঁ মানে তেওঁৰ ভোট কেম্পেইনত মানে এনেকুৱা এটা অভিনৱ বুলি আমি ক'ব লাগিব আমি অভিনৱ বুলি অভিহিত কৰিছোঁ সময়ত তেখেতৰ মানে এই ভোট কেম্পেইনৰ মিটিংখিনি শেষ হৈ গ'ল শেষ হৈ যোৱাৰ পিছত সময় যোৱাৰ পৰা এজনকৈ উঠি আহি তেওঁ নিৰ্দলীয় প্ৰাৰ্থীটো নিৰ্দলীয় আৰু তেওঁ আগৰ পৰাই যিহেতু ৰাজনীতিৰ লিডাৰ নহয় গতিকে তেওঁৰ পুঁজি থাকিব বুলি কোনো মানে নাই তেওঁলোকে ৰাইজে জানিছে মানে তেওঁৰ ভোটাৰ ৰাইজ ইমানে এলাৰ্ট ইমান সচেতন যে এজন লিডাৰ নতুনকৈ খাৰা হৈছে তেওঁৰ ওচৰতনো টকা ক'ত থাকিব গতিকে সেই বুলি লিডাৰজনৰ খৰচা নাই সেইটোও নহয় লিডাৰজনৰ খৰচা আছে তেওঁ ক'ৰবাত যাব গাড়ীৰ ভাড়া বা পানী কিনিবলৈতো লাগিব ক'ৰবাত যাবলৈতো তেল ভৰাব লাগিব তেনেকুৱা ধৰণৰ প্ৰয়োজনৰ কথা চিন্তা কৰি চাগৈ সেই মানুহখিনি মানে মিটিঙৰ পিছত সমাজৰ ফালৰ পৰা এজনকৈ উঠি আহি তেওঁৰ সন্মুখত মানে যি পাৰে কোনো মানে ডনেশ্যন দিছে তেখেতক হয় এটাতো বহুত অভিনৱ বুলি ক'ব লাগে হয় এইটো মানে প্ৰশংসাৰ যোগ্য সেইখিনি ৰাইজ প্ৰশংসাৰ যোগ্য
তেনেকুৱা সচেতনতা মানে সেইটো বুলি কৈছোঁ যে সেই বুলি আমি লিডাৰকে দিব বিচাৰি সেইটো লাগিব সেইটো নহয় কিন্তু পৰিৱেশটো আমি বুজিব লাগিব সেইটোৱে ক'ব লাগিব নহয় সেইটো আমি চাব লাগে গোটেই ৰাইজে আপোনালোকেও ফ'কাছ দিব লাগে ৰাইজে এই বস্তুটো চাই নিশ্চয় অলপ শিকিব যে যাৰ হাতত বা কাৰ্বি আংলং পৰিৱেশত যাৰ হাতৰ পৰা লৈ আছে উল্টাই তেখেতে উল্টাই পাই আছে এই বাকী ৰাইজেও সেই বস্তুটো মানে অলপ অনুধাৱন কৰিব পাৰিব লাগিব যাৰ কাৰণে নেকি আজি নমসূত্ৰ ডাঙৰীয়াই মানে ৰাইজৰ আশীৰ্বাদ লোৱা নিচিনা হৈছে এইটো হয় তাৰপিছত আৰু এটা কথা মানে মনলৈ আহি গৈছে মানে এই যে আপুনিও ক'লে যে দুৰ্নীতিৰ কথাটো যে টকা কোনো পকেটৰ পৰা উলিয়াই পেলাই নিদিয়ে যিমান কোটিপতিয়ে হওক তেওঁ নিজৰ টকা ক'ৰবাত মানে দান দিছে কেতিয়াবা দান দক্ষিণা দিছে সেইটো কথা বেলেগ যে কোনোবা কিবা দিছে চেৰিটি কিবা অনুষ্ঠানক দিছে ক'ৰবাত ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনক দিছে ক'ৰবাত ক'ৰবাত এনেকৈ ধৰণে মিটিঙৰ কাৰণে ক'ৰবাত দিলে সেইটো কথা বেলেগ কিবা এটা যোগাৰ কৰি ক'ৰবাৰ পৰা ফাণ্ড তেনেকুৱা ধৰণে কিবা এটা সুবিধা উলিয়াই পেলাই সেইটো দিছে বেলেগ কিন্তু আপুনি কোৱাৰ দৰে যে এই আহিব যে বেলেগ বেলেগ উদ্দেশ্যত বিচাৰি পেলাই আহিব যে তেওঁলোকে মানে লিডাৰবোৰে তেতিয়া টকাখিনি আপুনি কুৱেশ্যন কৰিছিলে টকাখিনি যে ক'ৰ পৰা তেওঁলোকে কালেক্ট কৰিব তাৰপিছতে আমি এইটো মানে ক'ব বিচাৰিম নেকি যে আমাৰ দুখীয়া ৰাইজ আমাৰ মানে বিশেষকৈ কাৰ্বি আংলঙত মানে ৰাইজৰ ভিতৰত মানে আছে বহুতো নন কাৰ্বি ইয়াতো বহুতেই সমন্বয় অৱস্থাত মানে সহা অৱস্থান কৰি পেলাই আহি আছে কিন্তু মানে কাৰ্বিসকলৰ ভিতৰত মানে তাৰে ভিতৰত কাৰ্বিসকল বহুতো পিছপৰা আছে তেওঁলোকে মানে পিছপৰা বুলি ক'বলৈ যাওঁতে ইয়াত মানে আমাৰ চ'ৰ্চো আছে কিন্তু বহুত সেইটো ইউজ কৰিব পৰা নাই বা কৰিবলৈ হয়তো চিন্তা কৰা নাই সেইটো সময়ত মানে যেতিয়া লিডাৰৰ ওচৰত মানে আহি থাকে বস্তুটো আপুনি যে ৰাজনৈতিক কেন্দ্ৰিক নেতা কেন্দ্ৰিক যে বস্তুটো হৈছে এই বস্তুটোৱে নেতা কেন্দ্ৰিক অৱস্থালৈ আহিবলৈ কিবা অৰিহণা যোগাই আছে নেকি বাৰু এনেকুৱা কথা এটাতে এইটো নেতাকেন্দ্ৰিক অৱস্থালৈ যোৱাৰ বস্তুটো অলপ বেলেগ মানে আমি বহুত বেছি ভৰসা কৰিবলৈ লৈছোঁ নেতা হয় এইটোতো একদম মানে সঁচা কথা নেতাৰ ওপৰত আমি বেছি মানে কিবা কৰি আছোঁ কি নেতাক আচলতে ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে বাধ্য কৰাবলৈ সেই বস্তুটো আমাৰ বস্তুটো মানে সেই মানসিকতাটো নাইকিয়া হৈ গৈছে আমি নেতাৰ লগতহে আমি ভৰি ধৰিব যোৱা নিচিনা হৈ আছে নেতাই আমাৰ হৈ কাম ৰাইজে ৰজা হোৱা নাই বাইদেউ নেতাহে ৰজা হৈ গৈ আছে ৰাইজৰ কাৰণে তেওঁলোকে একো কৰিব পৰা নাই কিন্তু ৰাইজক নকৰাৰ কাৰণে সেই যিখিনি ৰাইজে মানে তেখেতক কুৱেশ্যন কৰিবলৈ সেই কুৱেশ্যনটো নকৰে সেইকাৰণে নেতাই নেতাকেন্দ্ৰিক ৰাজনীতি কৰি সকলোকে শোষণ কৰি আছে আমাৰ ৰাইজ বহুত সচেতনতাৰ প্ৰয়োজন আছে ৰাইজৰ নিজৰ অধিকাৰৰ কাৰণে হয় আপুনি ইয়াৰ পিছতে আপুনি কিবা কৈ আছিলে যে আমাৰ এইটো ইলেকশ্যনৰ পিছত আপুনি আপোনাৰ সংগঠনৰ হয় আপোনাৰ সংগঠনটো কি সদৌ অসম কাৰ্বি যুৱ সন্থাৰ হয় আপুনি কিছু কাম ইয়াত কৰাৰ কথা আপুনি চিন্তা কৰি আছে তাৰপিছতে কি ধৰণে আপুনি কৰিব বিচাৰিছে আমাৰ কাৰ্বি আংলং জিলাক লৈ ইয়াৰ সমাজক লৈ বা ঠাইখনক লৈ আপুনি কি চিন্তা কৰি আছে আজি বিগত সময়ৰ পৰা আমি দেখি আহিছোঁ যে কাৰ্বি আংলং অট'নমাছ কাউন্সিল ষষ্ঠ অনুসূচীৰ দ্বাৰা পৰিচালিত এখন কাউন্সিল তাত ষষ্ঠ অনুসূচীৰ বিষয়ে আমি ইমানখিনি আজি ক'ব নাযাওঁ কিন্তু তাৰ দ্বাৰা পৰিচালিত চৰকাৰখনে আমাৰ কাৰ্বি ৰাইজক কি দিব লাগিছিল আৰু কি দিলে আৰু ভৱিষ্যতে কি দিবৰ কাৰণে তেওঁলোকে মানে নিজৰ স্থিতি প্ৰকাশ কৰিছে এইটো প্ৰথম কথা দ্বিতীয়তে আমি ভাবোঁ ইমান দিন যিটো কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি লুণ্ঠনৰ ৰাজনীতি এছ ডি চি নেতাসকলৰ নেতাকেন্দ্ৰিক ৰাজনীতি চলি গ'ল তাৰপিছত আকৌ কংগ্ৰেছ আহিল কংগ্ৰেছে 15 বছৰটো একে ধ্বংসৰ মুখলৈ ঠেলি দিলে কিন্তু বৰ্তমান পৰিস্থিতি বিজেপি চৰকাৰখন আহিছে কিন্তু সেইটো কিহৰ গতিত তেওঁলোকে পৰিচালিত কৰে সেইটো সময়ে ক'ব কাৰণ বিজেপিৰ দ্বাৰা নিৰ্বাচিত হৈ অহা প্ৰতিনিধি এজনো নাই মই জনাত হয়তো মোৰ ভুল হ'ব পাৰে কিন্তু মই জনাত এজনো নাই গতিকে আহিব লগা সময়ত খুব সম্ভৱ এখন কোৱালিশ্যন গভৰ্ণমেণ্ট হ'ব পাৰে এতিয়া আমি এটাই কিবা কৰিছোঁ যে পলিটিক্সটো থাকিব কিন্তু কাৰ্বি আংলংখন উন্নতিৰ কাৰণে সকলো দলে চিন্তা কৰক
অল আছাম কাৰ্বি ইউথ এছ'চিয়েশ্যনৰ পৰা আমাৰ এটাই মানে ৰাইজলৈও গুহাৰি আছে যে আমি পলিটিকেল পাৰ্টিৰ দ্বাৰা পৰিচালিত হ'ব নালাগে প্ৰথম কথা ওলোটাই আমিহে পলিটিকেল পাৰ্টিক আমি পৰিচালনা কৰাৰ এটা মাইণ্ডটো আমি আনিব লাগে ষ্ট্ৰেংথটো আমাৰ থাকিব লাগে আৰু আহিব লগা সময়ত অকল ইয়াতে দেখা নাই দুৰ্নীতি কাৰ্বিসকলৰ কাৰণে ধৰক বিভিন্ন ধৰক চৰকাৰ পিনৰ পৰা আমাক কিবা দিছে তেনে আমেৰিকাৰ কাৰ্বিও আছে আপোনাৰ প্লেইনছ এৰিয়াত তাতো বহুত দুৰ্নীতি হৈছে আমি তাতো প্ৰতিবাদ কৰি আছোঁ আৰু খুব সম্ভৱ বেছি দিন নাই তাৰ ৰিজাল্ট ওলাব গতিকে ভাবোঁ ভাল কাৰ্বি আংলঙৰ কাৰণে আমি কাম কৰিব লাগে যিখিনি আমাৰ ভাতৃ সংগঠন আছে আমি সকলোৱে একমত হ'ব লাগে যে আহিব লগা সময়ত আমি দল নহয় আমি প্ৰাৰ্থীৰ ওপৰতহে আমি কিবা কৰিম মানে দৃষ্টি নিবদ্ধ কৰিম আৰু আমাৰ কৰ্মপন্থাবিলাক কাৰ্বি আংলঙৰ উন্নতিৰ কাৰণে হ'ব লাগে আৰু ভৈয়ামত থকা কাৰ্বিসকলৰ যিখিনি সমস্যা আছে সেইখিনি আমি সমাধান কৰিবৰ কাৰণে এখন মঞ্চৰ পৰা আজি আহ্বান জনাইছোঁ বিভিন্ন যিখিনি আমাৰ সংগঠন আছে আমি অলৰেডি বহিছোঁ আৰু বহি পেলাই আমাৰ যিটো সমাধান সূত্ৰ আমাৰ কাৰ্বিসকলৰ কাৰণে যিটো সমাধান সূত্ৰ আমি উলিয়াব পাৰিব লাগে সেই বস্তুটোৰ ওপৰত আমি টেবুল টক কৰি পেলাই আমি কিবা কৰিম আন্দোলন কৰি লাভ নাই আন্দোলন কৰিম আগতে টেবুল টক কৰিম চৰকাৰৰ লগত আমি আলোচনা কৰাৰ পিছত তেওঁলোকে যদি সমাধান সূত্ৰটো আমাক উলিয়াই দিব নোৱাৰে তেতিয়াহে আমি আন্দোলনৰ চিন্তা কৰিম কিন্তু আগতেই আমি আন্দোলন কৰিবৰ কাৰণে আমি চিন্তা নকৰোঁ প্ৰথম কথা আমি ডিছকাছত যদি সমাধান সূত্ৰ ওলায় তেনেহ'লে আমি আন্দোলন কৰি আমাৰ সময়টো কিয় অতিবাহিত কৰোঁ ল'ৰা ছোৱালীবিলাকৰ আমাৰ পঢ়া শুনাৰ কাম আছে বিভিন্ন টেকনিকেল গ্ৰাউণ্ডত এইবিলাক শিকাৰ মানে সময়বিলাক তাত দিব লাগে সেইখিনি মানুহক যদি আমি আন্দোলন কৰিবৰ কাৰণে আমি উলিয়াই লৈ যাওঁ তেনেহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মটোৰ সময়টো আমি খাই পেলোৱা নিচিনা হ'ব গতিকে যিখিনি লিডাৰশ্বিপ আছে তেওঁলোকে বহি যিকোনো এটা প্ৰব্লেম আমি চৰকাৰৰ লগত আলোচনা কৰাৰ পিছতহে আন্দোলনৰ কথা ক'ম এইটোৱে আমাৰ অলপ দৃষ্টিভংগী আছে কাৰ্বি আংলং আৰু কাৰ্বি আংলঙৰ বাহিৰত বসবাস কৰা কাৰ্বিসকলৰ কাৰণে আমাৰ অল আছাম কাৰ্বি ইউথ এছ'চিয়েশ্যনৰ পৰা আৰু বৰ্তমান সময়ত এটা এপিলো কৰিব পাৰোঁ কৰি দিওঁ যে আহিব লগা কাৰ্বি আংলং অট'নমাছ কাউন্সিল ইলেকশ্যনত যিটো লুণ্ঠনৰ পৰিষদ হিচাপে অলৰেডি চিহ্নিত হৈছে ইয়াত আপোনালোকে সঠিক নেতাক নিৰ্বাচন কৰি ভোট দিয়ক দল চাই আপোনালোকে ভোট নিদিব এইটো দলত এ বুলি পেলাই কৈছোঁ এ দলত এজন ভাল প্ৰাৰ্থী আছে তেখেতক ভোট দিয়ক বি দলত এজন ভাল প্ৰাৰ্থী আছে তেখেতকো দিয়ক চি দলত আছে এজন তেখেতকো দিয়ক সকলোৱে তেওঁলোকৰ গ্ৰহণযোগ্যতাটো চাই ল'ব ৰাইজৰ কাৰণে পিঠি দিয়া নেতাক আপোনালোকে নিৰ্বাচিত নকৰিব প্ৰথম কথা আৰু দ্বিতীয়তে আমি নিজে সজাগ হৈ যাতে কোনো পধ্যে লুণ্ঠনকাৰীসকল ওলাই আহিব নোৱাৰে সেইটোত অকল আপোনাৰ নিজৰ সমষ্টিটোতে আপুনি মানে কিবা নকৰিব বেলেগ সমষ্টিটো আপোনালোকে আজিকালি মোবাইলৰ দিন ইণ্টাৰনেটৰ দিন আপোনালোকে মেছেজ কৰক যে ভাল পাৰ্টিক ভোট দিয়ক লুণ্ঠনকাৰীক নহয় এয়ে আপোনালোকৰ ওচৰত আমাৰ এটা এপিল আছিলে তেতিয়াহ'লে কাট নিউজ দৰ্শকসকলে ইতিমধ্যে দেখা পাইছে যে আমাৰ ভোটাৰ ৰাইজ কেনেকুৱা ধৰণে মানে কেনেকুৱা কিহৰ ভিত্তিত আমি আমাৰ প্ৰাৰ্থী নিৰ্বাচন কৰিব লাগে ইত্যাদি ধৰণৰ কথাবোৰ আমি এখেতসকলৰ লগত আলোচনা কৰিলোঁ গতিকে আপোনালোকে দৰ্শকসকলে যিবিলাক দৰ্শকে এই প্ৰগ্ৰামটো চাই আছে তেওঁলোকে বুজিছে আৰু আপোনালোকে বুজিছে বুলি আমি ধৰি লৈছোঁ আৰু আপোনালোকৰ ওচৰ পাজৰে আপোনালোকৰ চিনাকি য'ত যিমান আছে মানে যিকোনো উপায়ে হ'লেও আপোনালোকে মানে এনেকৈ আজিকালি বহুত উপায় আছে তেখেতে ক'বৰ দৰে গতিকে এনেকৈ আলোচনা কৰক যে আপোনালোকে যিহেতু আমি নিৰ্বাচনৰ ওপৰত মানে ঠিক আমি নিৰ্বাচনৰ বিষয়ে আমি ক'বলৈ যাব খোজা নাই যে কোন দলক দিব লাগে সেইটোও আমি ক'ব নাযাওঁ আপোনালোকে প্ৰাৰ্থী নিৰ্বাচন কৰক আপোনালোকে নিজৰ স্থিতি নিজৰ বিশ্বাৰ্য শক্তিৰে আপোনালোকে প্ৰাৰ্থী নিৰ্বাচন কৰি ভাল এখন কাৰ্বি আংলং মানে গঢ়াত আপোনালোকে অৰিহণা যোগাওক আৰু আজিলৈ ইমানখিনি কৈ আমি নিউজ দৰ্শকসকলৰ পৰা বিদায় ল'ব খুজিছোঁ আৰু পুনৰ লগ পাম নমস্কাৰ